অভিজ্ঞতা কাৰ বেছি, যিজনে হাজাৰজন মানুহ দেখিছে তেওঁ নে যিজনে এজন মানুহৰ হাজাৰটা ৰূপ দেখিছে তেওঁ? মূৰ্খ ব্যক্তিৰ পৰা বাহ বাহ লোৱাতকৈ জ্ঞানীৰ পৰা গালি শুনাই ভাল। জীৱনৰ অংকবোৰ কিতাপৰ অংকতকৈ বহুত বেলেগ। ইয়াত 2ৰ পৰা 1 গ'লে একোৱে বাকী নাথাকে। সেয়া বন্ধুৱেই হওক বা জীৱন সংগীয়েই হওক। প্ৰয়োজন নহ'লে ভগৱানকো মনত নেপেলায় আৰু আমিবোৰতো মানুহ। হীৰাতকৈ দামী মাৰ চকু পানী, ছায়াতকৈও শীতল মাৰ চাদৰৰ আঁচল।